লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি লৈ। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথম খবৰটো হৈছে যে ভাল খবৰ, কৃষকৰ একাউণ্টত 6,000ৰ সলনি আহিব 36,000 টকা। জানক কেনেকৈ পাব এই সুবিধা। যিসকল কৃষকে PM কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি 36,000 টকাৰ সুবিধা লাভ কৰিব পাৰে। যদি আপুনি কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ, আপুনি লাভ কৰিব 36,000 টকাৰ সুবিধা। আচলতে মোদী চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে কেইবাখনো আঁচনি আৰম্ভ কৰিছে। আমি ক'ব বিচাৰিছোঁ PM কিষাণ সন্মান নিধি। PM কিষাণ সন্মান নিধিৰ কথা। এই আঁচনিৰ চৰকাৰৰ এনেকুৱা এখন আঁচনি য'ত কৃষকৰ একাউণ্টলৈ পোনে পোনে ধন প্ৰেৰণ কৰা হয়। প্ৰতিজন কৃষকৰ একাউণ্টত বছৰি 6,000 টকা ট্ৰান্সফাৰ কৰা হয়। চৰকাৰে এই ধন 3টা কিস্তিত প্ৰদান কৰে, অৰ্থাৎ এটা কিস্তিত 2,000 টকাকৈ প্ৰদান কৰে কৃষকক। যিসকল কৃষকে PM কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি 36,000 টকাৰ সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি 3 মাহত 2,000 টকাকৈ পায় আৰু এই আঁচনিৰ জৰিয়তে আপুনি প্ৰতি মাহে 3,000 টকাকৈ পাব পাৰে। কেনেকৈ পাব 36,000 টকা জানো আহক। যে PM কিষাণ মেন ধন যোজনাৰ জৰিয়তে কৃষক পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিৰ জৰিয়তে কৃষকৰ বয়স 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মাহিলী 3,000 টকা পেঞ্চন লাভ কৰে। এই আঁচনিৰ সুবিধা ল'বলৈ কোনো ধৰণৰ নথি পত্ৰৰ প্ৰয়োজন নহয়। জানো আহক কেনেকৈ পাব এই সুবিধা। এই আঁচনিৰ সুবিধা 18ৰ পৰা 40 বছৰৰ সকলো কৃষকে লাভ কৰিব। ইয়াৰ বাবে কৃষকৰ হাতত থাকিব লাগিব সৰ্বাধিক 2 হেক্টৰ খেতিৰ বাবে যোগ্য ভূমি। এই আঁচনিৰ জৰিয়তে নিম্নতম 20 বছৰ আৰু সৰ্বাধিক 40 বছৰলৈ 55 টকাৰ পৰা 200 টকালৈ মাহিলী ধন জমা কৰিব লাগিব। এয়া কৃষকৰ বয়সৰ হিচাপত নিৰ্ধাৰণ হ'ব যে 18 বছৰ বয়সৰ কৃষকে মাহিলী 55 টকা দিব লাগিব। তাৰপিছত কৈছে যদি 30 বছৰ বয়সত এই আঁচনিৰ সৈতে যুক্ত হয় তেন্তে 110 টকাকৈ জমা কৰিব লাগিব। আৰু যদি আপোনাৰ বয়স 40 বছৰ তেন্তে মাহিলী 200 টকাকৈ জমা কৰিব লাগিব। উল্লেখযোগ্য যে যদি আপুনি PM কিষাণ সন্মান নিধিৰ সুবিধা পাইছে তেন্তে সেই ধন আপুনি PM কিষাণ মানধন যোজনাত কটাব পাৰে। যে মোদী চৰকাৰে 24 ফেব্ৰুৱাৰী 2019ত PM কিষাণ যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকক প্ৰতি বছৰে 6,000 টকাকৈ 3টা কিস্তিত প্ৰদান কৰে। প্ৰথম কিস্তিত 1 ডিচেম্বৰৰ পৰা 31 মাৰ্চৰ ভিতৰত আহে। দ্বিতীয় কিস্তি 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ আৰু তৃতীয় কিস্তি 1 আগষ্টৰ পৰা 30 নৱেম্বৰলৈ কৃষকৰ একাউণ্টত পোনপটীয়াভাৱে ট্ৰান্সফাৰ কৰা হয়। যে এইটো এনেকুৱা ছিষ্টেম বনাইছে, আপোনালোকে কিস্তি মাৰক, তাৰপিছত আমি 25,000 টকাকৈ দিম আৰু। তো এইটো এনেকুৱাই ছিষ্টেম হৈছে। তো 25,000 টকা দিলে দিব লাগে আৰু কিহৰ কিস্তি মাৰাক দিলে ৰখি থাকিব লাগে, হয় না নহয়? ঠিক তেনেকুৱা এইটোও এনেকুৱাই হৈছে।